ভগৱানৰ ওচৰত বিশ্বাস ৰাখি নিজৰ কৰ্তব্য নিজে পালন কৰি যোৱা। দেখিবা এদিন হ'লেও তুমি তোমাৰ জীৱন পথৰ সফল হ'বা। প্ৰতিশ্ৰুতি বিচাৰি আমনি নকৰো দিয়া, মাথো মোৰ বিশ্বাসখিনিক সন্মান কৰি আজীৱন থাকিবা মোৰ হাতত হাত ধৰি আৰু মোক একো নেলাগে। এই প্ৰশ্নটিৰ উত্তৰ তোমাৰ লগত নাই মই জানো, তথাপি মই তোমাক সুধিম, কিয় মোৰ লগত মিছা অভিনয় কৰিলা? মই জানো এইবোৰ সঁচা বুলি ভাবিছিলোঁ। তুমি দিয়া মৰমবোৰ মই সঁচা বুলি মানি লৈছিলোঁ। মই মাত্ৰ তোমাৰ প্ৰয়োজনহে আছিলোঁ। সেই কথা মই আজিহে জানিব পাৰিলোঁ। তুমি মোক আজি একো ক'ব নোৱাৰা, কাৰণ তোমাৰ লগত নাই এই প্ৰশ্নৰ উত্তৰ দি। তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? অতীতৰ হেৰুৱা মৰম পাহৰি যোৱা, বৰ্তমান পোৱাখিনিক যথেষ্ট বুলি ভাবি আঁকোৱালি লোৱা। একো নোকোৱাকৈ আঁতৰি গ'লে মোক কেৱল ভুল নুবুজিবি, কাৰণ সহ্য আৰু ধৈৰ্যৰ এটা সীমা থাকে। কাৰোবাক ভাল পাবলৈ সাজি কাঠি ধুনীয়া হোৱাৰ প্ৰয়োজন নাই। যিয়ে তোমাক সঁচাকৈ ভাল পাব, তেওঁৰ ওচৰত হাজাৰজন থাকিলেও তেওঁ কেৱল তোমাকে বিচাৰিব।